নমস্কাৰ বন্ধু বান্ধৱীসকল সংগীতা ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই টেষ্টি চিকেন কাৰী আপোনালোকলৈ আগবঢ়াইছো আশা কৰো ভিডিওটো আপোনালোকে ভাল পাব আৰু ভাল পালে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেন্ট কৰিব তেনেহলে আমি আৰম্ভ কৰো এয়া মই চিকেন লৈছো ইয়াত মই নিমখ দি দিছো এতিয়া এখিনি আমি প্ৰথমে মেৰিনেট কৰি লম আৰু হালধি দিছো অকমান জিৰা গুৰি দিছো অলমান চিকেন মছলা দিছো জলকীয়াৰ গুৰি দিছো ধনিয়া গুৰি দিছো এবোৰ আপোনালোকে নিজৰ আন্দাজ মতে দিব পাৰে আৰু মই এতিয়া ইয়াত দৈ দি দিছো 4 চামুচ দৈ দিছো এতিয়া আমি এইখিনি ভালদৰে মিহলি কৰি লম তেলো দিছো মই 1 চামুচ এইখিনি ভালদৰে মিহলি কৰি আধা ঘণ্টা মান প্ৰায় থৈ দিম আমি এতিয়া প্ৰায় আধা ঘণ্টা মান হৈ গৈছে এতিয়া মই কেৰাহী এখন লৈ লৈছো কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত তেল দি দিছো আৰু ইয়াত মই চেনি দিছো চেনিখিনি অকমান গলিব দিব তাৰ পিছত তেজপাত এটা দি দিছো আৰু শুকান জলকীয়া এটা দি দিছো চেনিখিনি যেতিয়া গলি যায় অকমান তেতিয়া কালাৰটো বেছি ধুনীয়া হয় এতিয়া মই ইয়াত পিয়াজ আৰু জলকীয়া কুটি থৈছিলো এইখিনি দি দিছো এতিয়া আমি পিয়াজখিনি ভালদৰে ভাজি লম জুইটো মিডিয়াম কৰি পিয়াজখিনি ভালদৰে ভাজি থাকিলে হ'ল পিয়াজখিনি ভাজিবলৈ অকমান নিমখ দি দিছো তেতিয়া সোনকালে ভাজা হৈ যায় এতিয়া এইখিনি ভালদৰে লৰাই ভাজি থাকিম প্ৰায় 5-6 মিনিট মান আমি এইখিনি ভালদৰে ভাজিব লাগিব এতিয়া ইয়াত অলপ আদা নহৰু পেষ্ট দি দিছো এইখিনি ভালদৰে ভাজি থাকিম আমি আৰু এতিয়া মই অলপ গুড়ি মছলা লৈছো দেখিছেনে আপোনালোকে আধা চামুচতকৈ কম এইখিনিত 1 চামুচ মান পানী দি এইখিনি আমি মিহলি কৰি লম আৰু এই মিহলি কৰা পানীখিনি হতে ইয়াতে আমি দি দিম বাটিটোত অকমান লাগি থকাখিনি পানী দি কিনে দি দিছো তাত এই মছলাখিনি ভালদৰে আমি ভাজি লম দেখিছেনে তেলবোৰ বিৰিঙি উঠিছে এতিয়া আমি চিকেনটো দি দিম তাত চিকেনখিনিও ভালদৰে ভাজিম চিকেনখিনি ধুনীয়াকৈ ভাজি ল'ব ঢাকন লগাই ভাজি থাকিব লাগিব আমি এখিনি মাজে মাজে চেক কৰিব লাগিব দেখিছেনে চিকেনখিনি কিমান ধুনীয়া কালাৰ হৈছে জুইটো মিডিয়াম কৰি এইখিনি বহুত ভালদৰে ভাজি ল'ব খাবলৈ বহুত টেষ্টি হয় বনাই চাবচোন আপোনালোকে এতিয়া মই ইয়াত বিলাহী এটা দি দিছো বিলাহীখিনিও ভালদৰে ভাজি ল'ব লাগিব যেতিয়ালৈকে বিলাহীখিনি সিজি যায় বিলাহীখিনিও ভালদৰে ভাজি হৈ গৈছে ইয়াত মই আলু ব্যৱহাৰ কৰা নাই আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে এতিয়া মই ইয়াত 2 চামুচ ক্ৰীম দি দিম ক্ৰীম দিলে টেষ্টটো বহুত ধুনীয়া হয় এতিয়া ইয়াত মই আধা গিলাচ মান পানী দি দিছো আপোনালোকে পানী নিদিয়াকেও সেইখিনি খাব পাৰিলে হয় কিন্তু মই ইয়াত পানী দিছো এটা পানী দিয়াৰ পিছত এইখিনি ভালদৰে উতলিব দিম প্ৰায় 7 মিনিট মান ভালদৰে উতলিব দিম এইখিনি
মাজতে এবাৰ দুবাৰ চেক কৰিব লাগিব যাতে তলত লাগি না যায় জুইটো মিডিয়াম কৰিয়ে থব এতিয়া চাওকচোন আমাৰ চিকেন ৰেডি হৈ গ'ল এয়া চিকেন ৰেডি বহুত টেস্টি হয় খাবলে যদি ভিডিওটো চাই আপোনালোকে ভাল পায় লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে কমেন্ট কৰিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব